নমস্কাৰ সম্পাকি লাইছি খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল পাব আজি এটা নতুন ভিডিঅ'লৈকে চবতে পেলাইছোঁ কাৰণ আজি বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ'লৈ কাৰণ বহুত দিন ভ্লগ দিয়া নাছিলোঁ বহুত দিন মানে এসপ্তাহমান এখন ভ্লগ চলগ দিয়া নাই কাৰণ আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাত আহিলোঁ কাৰণ স্কুলৰ পৰা আৰম্ভ কৰিব ধৰিছোঁ ভিডিঅ'টো কাৰণ বাহিৰত যোৱা নাই কাৰণ ঘৰৰ পৰা ষ্টাৰ্ট কৰি অহা নাই স্কুলৰ পৰা ষ্টাৰ্ট কৰি নকৰোঁ চবখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজি আৰু নাম চাম আছে সকলো ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব টাইম বেছি হৈ গ'ল কাৰণ টাইম বেছি হৈ দিলেও উপায় নাই মোটামুটি 10টা মিনিট টাইম হৈ গ'ল আৰু এতিয়া আছোঁ কিমান যি দেখুৱাব পাৰোঁ সকলোৱে যিহেতু চাব লাগিব পুৰা সরস্বতী পূজা ও জান সরস্বতী পূজাত চিঠি দিছিলো যে তোমাক উকা কাগজতে ও জান উকা কাগজতে মৰম আছিলে যে অপাৰ চাগে ফালি দিলা পঢ়িও নাচালা মৰম নাই হ'বলা উত্তৰো নিদিলা ওই জান সরস্বতী পূজা ওই জান সরস্বতী পূজা আলো চিঠি কোনে তোমার গোপনে গোপনে ওই জান গোপনে গোপনে আলো চিঠি কোনে সদায় ইমান মৰম তোমাৰ ৰুমটো ধুনীয়াকৈ আছে ছাত্ৰ kelas একদম ধুনীয়াকৈ শিকা হোৱা চব ইফালে শিকা এইখিনি বেঞ্চি ছাত্ৰ আৰু ইফালে মই 6ত হ'লে যাওঁতে 5ত ভিজাই দিছিলোঁ ইখন ফটো ভিজাই দিছিলোঁ কাৰণ মনত আছে এতিয়ালৈকে চাওক স্কুলখন ইমান ধুনীয়াকৈ সজাই দিছোঁ কিবা গোটেইখিনি দুখন বাৰু আহক ফিল্মৰ কাৰণে ইফালেতো ঠাণ্ডা যিহেতু আহিব লগা হৈছে কাৰণ আগতে ঘৰত আহি ল'লোঁ এইবাৰ স্কুললৈকে যাওঁ সম্পূৰ্ণ কিমান নাম চাব লাগিব ভালকৈ বহি লওঁ ধুনীয়াকৈ নাম ৰেডি হ'ব পূৰা ৰেডি হ'ব লাগছে নামতি আজিকালি ও 10 টকা দোকাতি সকলোতে পায় অকল 10 টকা দোকান নহয় এই অকল 10 টকা দোকান আৰু আছে আছে ও আপত্তি কৰিলে লগত আৰু এটা যায়
নালাগে তুমি হবা কি টাইমত ভিডিঅ' বনাই আছা এনেই ৰ বোলে আনকি আৰু সেইদিনা কাষত কি হ'ল জানা কালি নাম চাম চাই আহিলোঁ এতিয়াতো ৰাতিপুৱালৈ কাৰণ তেতিয়াতো কাৰণ ইচিনি আছিল সিহঁতি বা কাৰণ দাম বহুত জমা দিছোঁ কাৰণ দাম চাই বহুত ভাল লাগিছিল কাৰণ এইবাৰ ভিডিঅ' কৰা নহয় কাৰণ যিখিনি পাৰিছোঁ সেইখিনি ভিডিঅ' কৰিছোঁ কাৰণ ভিডিঅ'টো ইচিনি শেষ কৰিব লৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সৰস্বতীমা কিডছ জয় আৰু জয় অতি সোনকালে বহুত ভিডিঅ' লগ পাই আছোঁ এইটো অলপমান দেৰি হ'ব ভিডিঅ'লৈ যিহেতু মোৰ ফাইনেল পৰীক্ষা আহি গ'ল মেট্ৰিকৰ ফাইনেল পৰীক্ষা ফাইনেল পৰীক্ষা দিয়াৰ পিছত মই আপোনালোকৰ নতুন নতুন ব্লগৰ লগে লগ পাম আৰু এইকেইদিন অপেক্ষা কৰিব লাগিব 15 দিনমান আছে আৰু 15 দিনমান অপেক্ষা কৰিলে মোৰ ভিডিঅ' আহি থাকিব আজিলৈ ভিডিঅ'টো বিদায় মাগিছোঁ আজিলৈ বাই বাই জয় আই অসম।